ফচিয়া ল'ৰাটোৱে গোটেই বোকা মোহাৰি আছে অৱস্থা। তো হে ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এবাৰ আপোনালোকৰ মাজত চুলি তুলি কাটিলোঁ, এই বঢ়িয়াকৈ চুলি তুলি কাটিলোঁ। মই আছোঁ বৰ্তমান জেঠীহঁতৰ ঘৰত আছোঁ। কিবা যোৱাকালি আহিছিলোঁ, মই কিবা এটা কামত আহিছিলোঁ। চ' জেঠীহঁতৰ ঘৰত আছোঁ। চ' আমাৰ জেঠীহঁতৰ ঘৰ পাঞ্জাবাৰীত। এনে এতিয়া মোৰ মানে ডাইৰেক্ট ভিডিঅ' বনোৱা প্লেন নাই। লগৰজনৰ ঘৰ আছে, যদি সময় হয় বা যদি কিবাকে মেকআপ কৰিব পাৰোঁ যাম, আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। চ' লেটছ ষ্টাৰ্ট। তো বাহিৰত যোৱাৰ আগত এটা বস্তু আপোনাক দেখুৱাই দিওঁ। আমাৰ দাদাহঁতে গাৰ্ডেন বনাইছে আৰু ধুনীয়াকৈ এপাত দেখাই দি আছোঁ আপোনালোকে। Samurai sword on my back. ঘৰৰ পৰা ওলাই আহিছোঁ, ওলাই আহি কিনে এতিয়া যাই আছোঁ লাহে লাহে বঢ়িয়াকৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো চাই থাকক। ক'ত যাওঁ আপোনালোকে ঠিক হোৱাই নাই, যাই আছোঁ ক'ত কি পাওঁ আৰু তহঁতৰ তাত যদি সময় হয় যাওঁ এবাৰ দেখুৱাই আছোঁ। চাই থাকক। মই যাই আছোঁ বৰ্তমান GPS গুৱাহাটী পাব্লিক স্কুলৰ কাষত মোৰ লগৰটো থাকে। ত' তাতে যাই কিনে তাক এটা ফোন কৰিম, দেখা যাব আৰু আপোনালোকে দেখুৱাই আছোঁ আপোনালোকক। পুলিচ চলি আছে মানে ভয় লাগে। চাওঁ চাই লওক। এই পাই গ'লোঁ আমি শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পটাগুলি। সকলোকে যাই দিব লাগিব। আৰু আগত এটা গণেশ মন্দিৰ আছে, দেখুৱাই আছোঁ। গণেশ মন্দিৰ ফাইনেলি পাই গ'লোঁ গুৱাহাটী পাব্লিক স্কুল। এইখনে গুৱাহাটী পাব্লিক স্কুল। অলপ আগৰ পৰা দেখাই দিছোঁ আপোনালোকক। চাই থাকক। অঁ চৰি, মই এটা কথা পাহৰি গ'লোঁ। এইখন গুৱাহাটী পাব্লিক স্কুলৰ প্লে'গ্ৰাউণ্ড হয়, খেলপথাৰ হয়। স্কুলখন আগত আছে ৰ'ব, অলপ দেখাই আছোঁ, চাই থাকক। পাব্লিক স্কুল পাই গ'লোঁ। পাই আহি সি মোক ফোন কৰিব দিছিল, লগৰটোৱে ইয়াতে ক'ৰবাত থাকে, ক'ত থাকে নাজানো। মই ফোন কৰি কিনে যাই আছোঁ এজেগাত। ফোন কৰিলোঁ তাক প্ৰথমে। ক'ত আছা? মই ঘৰতে আছোঁ। তুমি ক'ত আছা? মই সেই তিনিআলিটোত ৰখি আছোঁ, মানে গুৱাহাটী পাব্লিক স্কুলৰ তিনিআলি। মানে জিপিএছ চলাবি? হা? জিপিএছ চলাবি নেকি? জিপিএছ? অঁ GPS পালোঁ, এই টাৰ্ণিংটোতে ৰখি আছোঁ, তিনিআলিতে আছে যে। অঁ তাতে ৰ'বা, মই লাগি আছোঁ। অলপ টাইম লাগিব আকৌ। অঁ হ'ব দে, আহা, ৰখি আছোঁ। গৰম দিছে, কপি কানা মিক্স ফ্ৰুইট দিলে এটা কিনি ল'লোঁ। বিৰাট গৰম, খাই আছোঁ গৰমত, বঢ়িয়া টেষ্ট। চাই থাকক। তো আমাৰ লগজন আহি পালে, আহি আছে বঢ়িয়াকৈ। তো আহি গ'ল আমাৰ মোৰ ফ্ৰেণ্ড কলেজত লগালে পঢ়া আমি, অবিনাশৰ লগতে আজি ক'ৰবাত কি হ'ব দেখা যাব আৰু ক'ত কি দেখুৱাব পাৰোঁ আপোনালোকক। চাই থাকক। এতিয়া অবিনাশৰ ঘৰত যাম প্ৰথম, তাতে চাইকেল থৈ জেগাত যাম আমি। চাওঁ কি দেখুৱাব পাৰোঁ আপোনালোকক। চাই থাকক, ভিডিঅ'টো এনজয় কৰি থাকক।
মই বেলেগ এটা বস্তু দেখাওঁ, আপোনাক এইটো বস্তু দেখাইছোঁ। ঘৰটো চাওক একবাৰ, দেখাই দিছোঁ বঢ়িয়াকৈ। তো আমাৰ মোৰ ফ্ৰেণ্ডে চাইকেল চলাই আছে, তাৰ ঘৰলৈকে যাই আছোঁ। মই যাই আছোঁ লাহে লাহে বঢ়িয়াকৈ। চাই থাকক আপোনালোকে, মজা কৰি এনজয় কৰি থাকক ভিডিঅ'টো। খোজকাঢ়ি এটা কাৰণে দেৰি হৈ গ'ল, ফ্ল'ৰ ৰখি যাই আছে। ভিডিঅ' নাই থাকোঁতে পাহৰি গৈছিলোঁ, সি আহি গ'ল। আহিছোঁ ৰ'ব, চাই থাকক চাই থাকক চাই থাকক। আহি পালোঁ অবিনাশৰ ঘৰ, চাইকেল টাইকেল থৈ দিলোঁ বঢ়িয়াকৈ। আৰু ভিউ চাওক না, ওপৰত পাহাৰ আছে, মজা লাগিব। এইফালে বঢ়িয়া ভিউ আছে, মই দেখুৱাই দি আছোঁ আপোনাৰ, চাই থাকক বঢ়িয়াকৈ, এনজয় কৰি থাকক। তো অবিনাশৰ ঘৰৰ পৰা পাহাৰৰ পৰা বঢ়িয়া এটা ভিউ, খহনীয়া আৰু ধুনীয়াকৈ গছ গছনি আছে, বঢ়িয়া ভিউ কেইটামান দেখাব পাৰিলে ভাল লাগিলে। অলপ যাই চাওঁ ৰ'ব, ইফালেদি যিমানখিনি পাৰোঁ দেখুৱাইছোঁ। অঁ বৰ্তমানলৈকে এইখিনি আৰু দেখুৱাইছোঁ আগলৈকে, চাই থাকক। অবিনাশৰ ঘৰত মই ঘৰৰ কাষতে লগ পালোঁ আমাৰ ভাইটি এজন। এই ভাইটিজনে বহি লোৱা, ভাইটিজনে ভিডিঅ' বনাই ইউটিউবত। তোমাৰ চেনেলটোৰ নামটো কৈ দিয়া এবাৰ। দৰ্পণ প্ৰতিম শইকীয়া বুলি আপোনালোকে ইউটিউবত মাৰি দিব, আহি যাব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ভিডিঅ'বোৰ চাব। ভাইটিটো বহুত সৰু হৈ আছে, ভিডিঅ' বনাইছে ধুনীয়া ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'বোৰ চাব আৰু এনজয় কৰিব ভিডিঅ'বোৰ, বঢ়িয়া। তো আমি দুটাই আহি আছোঁ বঢ়িয়াকৈ। ভয়ংকৰ দলং আছে, অবিনাশ আগত যাব, অবিনাশ আগত যাব। দলংখন চাওক না, অ' মাই গড, পৰিলে চেছ, পৰিলে চেছ, পৰিলে চেছ। অ' মাই ফুটা এইটো এটা, মাই গড। আহি গ'লোঁ। তো এতিয়া তোমালোকে চাই লওক, বঢ়িয়াকৈ দেখুৱাইছোঁ। তাতে কাম কৰি আছে আৰু মই দেখিছেনে গাঠাকেইটা মই কৰি আহিলোঁ। চেণ্ডেল চা, চেণ্ডেল কি বাচি গ'ল, তাৰ চেণ্ডেল তাতে বঢ়িয়া হৈ আছে। তাত এয়া বোকাত ফচি ল'ৰাটোৱে গোটেই বোকা মোহাৰি আছে অৱস্থা। ভাবনাতে চিলিকে মুখনি লৰালি বৰ্তমান নামচাং অভয়াৰণ্য, নামচাং অভয়াৰণ্য এইফালৰ পৰা দেখা দিব। বৰ্তমান আছে আমচাং অভয়াৰণ্যত। আমাৰ গুৱাহাটীত যিমানখিনি হাতী ওলায়, হাতী মানে আমাৰ পাঞ্জাৱৰীৰ হাতগড়ৰ পৰা বেছিভাগ হাতী ওলায়। তো এই আমচাং অভয়াৰণ্যৰ পৰাই হাতী আৰু হাতী ওলায়, আমচাং অভয়াৰণ্যৰ পৰাই হাতী ওলায়। আমচাং অভয়াৰণ্যত আছোঁ বৰ্তমান। এনেকুৱা নালাগে এইখনটো অভয়াৰণ্য হয়, এইবিলাক আছে ভিতৰত সম্পত্তিবিলাক। বোকা কিন্তু লেতেৰা পুৰা গোটেই বোকা।
বান্ধি আছোঁ ৰ'ব অলপ নাচি কিনে চুলি তুলি খুলি দিছিলোঁ পাগলাৰ দৰে এতিয়া আৰু বান্ধি আছোঁ চাই থাকক ক'ত গৈ আছোঁ কৈ দিয়া তো এতিয়া আমি দেখাই দিম তো এতিয়া নিজৰা এটা আছে বোলে আমাৰ অভিনেতা কোৱা মতে নিজৰা এটা আছে বোলে বঢ়িয়াকৈ যাই আছোঁ চাওঁ ৰ'ব কি হয় তো আহি আছোঁ মানে বঢ়িয়াকৈ ওপৰ ফালে এই চাওক ষ্টিং লৈ আছে হাতত ষ্টিংটো মই কিনিছিলোঁ এতিয়া তাৰ হৈ গ'ল ষ্টিংটো মই নাপাওঁ আৰু এতিয়া চেচ ধ্বংস সেইফালে ওপৰৰ ফালে যাই আছোঁ বঢ়িয়াকৈ নিজৰতো তাতে আছে আগত দেখুৱাই আছোঁ চাই থাকক আৰু তাতে যাই থাকোঁতে বঢ়িয়া বস্তু এটা দেখা আমি থাকো মরণ লড়া দিতে অকাশনি খজি মনে আহি আছোঁ দৌৰি দৌৰি তো ঘৰত যাই আছোঁ অভিৰাজহঁতৰ ঘৰত যাই আছোঁ বঢ়িয়াকৈ তো ভিডিঅ'টো আজি ইমানেই যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক কৰি দিব ভিডিঅ'টো কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাই দিব আপোনালোকে আজি প্ৰথমবাৰ ভিডিঅ' বনালোঁ ইয়াৰ লগত অবিনাশৰ লগত তো ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ তো আপোনালোকে এনেকৈ ভিডিঅ'বোৰ চাই থাকক সদায় এনজয় কৰি থাকক বঢ়িয়াকৈ টাটা আৰু বাই বাই মনে